ফ্ৰকটোৰ নাম কি হয়? কাপোৰটো ভাল বেয়া নহয় ফ্ৰকটোৰ নাম কি হয়? জিগজাগ জিলেলে ফ্ৰক কাৰোবাক লাগিলে আহি যাব দোকান দেখাই দিম ৰহাত ক'ত আছে দোকান আহিব হেল্ল' ফ্ৰেণ্ডছ আজি আমি গৈ আছোঁ এজেগালৈ তো চাই থাকক ভিডিঅ'টো আৰু ভিডিঅ'টো চাই যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব তো চাহটো খাই লওঁ খালী চাহ খাইছোঁ মানে ৰাতিপুৱা বেলেগ বস্তু খাব নোৱাৰোঁ গেছ হৈ যায় তো খালী চাহ খাই লৈছোঁ খালী চাহ খাই লৈ তাৰপিছত আমি গৈ আছোঁ ধুনীয়া জেগা এটাত ধুনীয়া জেগা মানে কামত যাম তো চাই থাকক ভিডিঅ'টো চাই থাকিলে গম পাব কি ভিডিঅ' বনাম আজি যাবলৈ ওলাইছোঁ আমি তো এতিয়া গুৱাহাটী যাম কিয় কাৰণে যাম চাই থাকক ফেঞ্চি বজাৰ গৈ কি কৰিম কৈ দিয়া এবাৰ আমাৰ দোকান আছে দোকানৰ কাৰণে পূজাৰ কাৰণে কাপোৰ এতিয়া আমি ঘৰৰ পৰা ওলাইছোঁ যাবলৈ এতিয়া আমি পাম ৰহা চাৰিআলি পাম তো চাই থাকক ৰহা চাৰিআলিত গৈ পেলাই দাদাজনক উঠাব আছে গাড়ীত তো আমি ৰখি আছোঁ ল'ৰাজনে ৰখি আছোঁ সিও যাব আমাৰ লগত তো তেতিয়ালৈকে বায়ে গান এটা গাই শুনাব চাই থাকক গান এটা গোৱা গানটো মুখতে অহা নাই কি গাম এতিয়া পূজা পূজা লাগিছে মোৰ গাত পূজা আহি পাবৰে পূজা আহি আছে সেইটো কাৰণে আমি ফুৰিবলৈ যাওঁ এতিয়া পূজা কাপোৰ আনিব যাওঁ চাই থাকক চেনেলটো আগলৈ কি হৈ আছে কি নাই এই লগত কোন আহিছে অঁ হাই আমি গুৱাহাটীলৈ যাওঁ কাপোৰ আনিবলৈ তাৰপিছত চবকে পিন্ধাব লাগিব সেইকাৰণে দোকানত ওলাইছোঁ ঠিক আছে ভিডিঅ'টো চাই থাকিব নেক্সট দেখাইছোঁ তেল ডিপু পাই গ'লোঁ তেলটো ভৰাই ল'লোঁ তাৰপিছত পাম্পটো ভৰাই লওঁ পোৱালি এটাই পাম্প ভৰাইছে কিন্তু পাম্পটো নভৰে এই ফাঁকি কথা কৈছে পিছত বেলেগ মানুহ এটাক মাতিবলগীয়া হৈছে পাম্প ভৰাবলৈ পাম্প ভৰাই আছে মানুহজনে পাম্প ভৰাই হ'ল এতিয়া আমি গৈ আছোঁ চ' এতিয়া আকৌ তেল ডিপুৰ পৰা ওলাই আহিলোঁ এতিয়া আমি গৈ আছোঁ গুৱাহাটীলৈ চাই থাকক ৱাও কি ধুনীয়া ধুনীয়া বস্তু বনাই থৈছে চাই লৈ ল'ব মন গৈছে তেতিয়া বেলেগ এটা কামৰ কাৰণে গৈ আছোঁ গতিকে আহি পেলাই ল'ম বস্তুবিলাক ৰাতিপুৱা পৰিৱেশটো চাই কিবা এটা ভাল লাগি যায় আৰু মনটো তো গৈ আছোঁ আৰু চ' এতিয়া ফাষ্টেগত ৰিচাৰ্জটো ভৰাই লওঁ ৰিচাৰ্জটো ভৰাই লোৱাৰ পাছত টোল গেটত বেলেঞ্চটো দিব লাগিব আৰু তো চাই থাকক ভিডিঅ'টো তো গৈ এতিয়া পালোহি আমি যোৰাবাটৰ টাৰ্ণিংবোৰ দেখিয়ে তামাম লাগে আৰু মানে চাই থাকক আৰু ইয়াত গাড়ীতকৈ বাইকত আহি মজা লাগিব ফল মূলৰ দোকানবোৰ বাহ কি মজাকৈ দি থৈছে এতিয়া আমি পাই গ'লোঁ ফুলগলি তো দেখাই আছোঁ বহুত ফুল আছে ইয়াত চাই থাকক ভিডিঅ'টো ইয়াত কি ধুনীয়া ধুনীয়া ভেৰাইটিজ ফুল পোৱা যায় তো আমি চাহ খাবলৈ ৰখিছোঁ ইয়াত বহুত গৰম কৰিব পৰা নাই Happy birthday. Papa dia pikha. চাহটো খাই ধুনীয়াকৈ ওলাই আহিছোঁ এতিয়া আমি এতিয়া ফেঞ্চি বজাৰ পাই গ'লোঁ তো কাপোৰ কিনিব গৈ আছোঁ চাই থাকক
এতিয়া আমি ইয়াৰ পৰাই কাপোৰ কিনিম ওলাইছোঁ এচিত সোমোৱাৰ লগে লগে একদম মজা লাগি গৈছে এচিত সোমোৱাৰ লগে লগে স্বৰ্গত অহা নিচিনা লাগি গৈছে গৈ আছোঁ এতিয়া ওপৰলৈ বেলেগ আৰু নাই জিগজাগ টাইপৰ অলপ মানে অলপ বেলেগ বেলেগ লাগে চালিয়া টাইপ ঠিক আছে সবে अलग अलग ল'ব বেলেগ বেলেগ লাগে তো ইমান মানে সদি সদিটো মোৰটো আৰু 12 মাহ থাকে মোৰটো আৰু ৰেগুলাৰ কাপোৰটো ভাল নহয় এইটোৱে কৈ আছে তুই এইটো চোৱা এই কাপোৰ এই ওপৰৰ পৰা তলত আহি কম দামী কাপোৰ এইকেইটা আৰে দাদা হাতত লৈ চোৱা কাপোৰটো হাতত লৈ এইখিনি মাল লোৱা হৈ গ'ল আৰু এখন দোকানত গৈ আছোঁ মাল ল'বলৈ বেলেগ এখন দোকান গৈ আছোঁ এতিয়া আমি চাই থাকোঁ ভিডিঅ'টো এইখিনি লৈ ল'লোঁ দাদাই মাক দি আছে পূৰা নেক্সট বেলেগ দোকান এখনলৈ গৈ আছোঁ আমি ফ্ৰকটোৰ নাম কি হয় কাপোৰটো ভাল বেয়া নহয় ফ্ৰকটোৰ নাম কি হয় জিগজাগ জিলেলে ফ্ৰক কাৰোবাক লাগিলে আহি যাব দোকান দেখাই দিম ৰহাত ক'ত আছে দোকান আহিব কিনিবলৈ তো মাৰ্কেটৰ কাৰণে বস্তু লৈ আছোঁ এতিয়া ওপৰলৈ গৈ আছোঁ ওপৰত চাই আহোঁ আৰু কি কি মাল আছে নহয় তাৰ ওপৰত দেখিব আৰু পিণ্টু পুং পাং এইটো চাইনিজ ভাষা বেংককৰ মাছত পং পাং এইটো পং পাং বুলি কয় ছোৱালীকেইটা ক'ব এইটো দিওঁ অলপ আগত পাইছোঁ জিলেলে এতিয়া পাইছোঁ পুং পাং দিছ ইজ পুং পাং জিলেলে ঠিক আছে না এইটো পুংপাং এইটো নামটো পুংপাং কি নিজে দিছে নামটো এইটো আপোনাৰ পয়লা এইটো আচুং ডিজাইন এইটো আছে আচুং ডিজাইন দিছে ভাল কৰিছে এইটো বেলটো ন নাম আছে এইটো স্পেচিয়েল নামটো কৈ দিয়ক এইটো স্পেচিয়েল নাম নহয় এইটো কোম্পানী য'ত বনিছে মই জানো এইটো কোম্পানীটো গছা মছ কোম্পানী আছে কোম্পানী তো গছা মছ কোম্পানী কাপোৰ লাগে যদি ইয়াত আহিব ৰিটেইল আহিলে নাপাব হ'লচেল আহিব লাগে আৰু খালি বাইদেউকেইটা ব্লগ বনাবৰ কাৰণে ওচৰত আহক বাইদেউ চাওঁ গছা মছ কোম্পানী না জিন্স টপৰ লগত স্কাৰ্টৰ লগত নৰ্মেল টি চাৰ্ট
ভালকে যাওক আৰু কি কম ঠিক আছে হ'ব বিন্দাছ থাকিব মন নেছে এতিয়া আৰু ওপৰলৈ গৈ আছোঁ আমি চাই থাকক ভিডিঅ'টো ঠিক আছে ৰং লাগে নেকি এতিয়া কাপোৰ কানি হৈ গ'ল তো এতিয়া ভোক লাগিছে কিবা এটা খাই আহোঁ এতিয়া আহিছোঁ খাবলৈ ভোক লাগি গৈছে ভইচটো পাছত লগাই দিম আৰু কাপোৰ কিনি কিনি মানে ভাগৰ লাগি গৈছে আৰু তো বহি লৈছোঁ ইয়াতে উপায় নাই আৰু ফেঞ্চিত আহিলৈ অৱস্থা বেয়া শ্বপিং কৰি ওলাই আহিলোঁ ঘৰ যাবলৈ এবাৰ শ্বপিং কৰিছিলোঁ তো এতিয়া ঘৰ যাম আৰু আমি কাপোৰ বেছি আছোঁ ইয়াত 100 লাগিলে লৈ যাওক ৰোল খাইছে ৰোল ৰোল খাইছোঁ দাদা কি খাইছা তুমি ৰোল ৰোল কেনেকুৱা টেষ্টি আৰু মই কি খাইছোঁ অমৰা টেঙা টেষ্টি লগাই লগাই খাই আছোঁ কাৰোবাৰ লোভৰ পানী কৰিব নেকি চাওঁ এতিয়া ঘৰ গৈ আছোঁ শ্বপিং কৰি হৈ গ'ল তো ঘৰ গৈ আছোঁ আৰু ভিডিঅ'টো যদি ভাল পায় আপোনালোকে চাই আজি লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব থেংক ইউ